guys, 12:34 afternoon ho gol actually. Very good afternoon to all of you and welcome back to my another video. So মই বৰ্তমান আছো ইহেৰ ঘৰত actually দেখিছেনে বিয়া হৈছে তো বৰ্তমান আছো হাপেখাতি এইটো হৈছে হাপেখাতি চাৰিআলি তো ইয়ালৈ আহিলো বেছি দিন নাই হোৱা প্ৰায় কিমান 10-20 মিনিট মান হৈছে তো আহোঁতে ভিডিঅ' নকৰিলো ৰাস্তাটো কিন্তু এতিয়া মানে আমি প্লেন এটা বনাইছো যেদি আমি যাম বুলি ভাবি আছো মানে অৰুণাচললৈ ইয়াৰ পৰা মানে বেছি দূৰ নহয় তো 12-13 কিলোমিটাৰ মান হয় ইয়াৰ পৰা বলো ইয়াৰ পৰা গৈ থাকোঁ লগত আছে এইফালে হা আমাৰ বাইদেউ কৃষ্ণা বাইদেউ নমস্কাৰ হাই হেল্ল' এইফালে লাষ্ট কৰিছে এজনী লুকাইছে এইফালে আকৌ তো গাড়ীত উঠি ল'লোঁ এতিয়া মই ড্ৰাইভিং কৰি যাম কেমেৰাটো সিহঁতৰ হাতত দি তো গাইজ ফাৰ্ষ্ট অফ অল আজি মানে মোৰ ভিডিঅ' বনোৱা একো একচুৱেলি প্লেন নাছিলে তেনেকৈ ইয়াৰ পৰা বেছি দূৰ নহয় অৰুণাচল প্ৰায় 12-13 কিলোমিটাৰমান গ'লেই মানে আপোনাৰ অৰুণাচল পাই যায় এইটো আছে হাপেখাতি চাৰিআলি তো যেহেতু অলপমান টাইম আছে আমাৰ হাতত তো মানুহ চানুহ তেনেকৈ অহা নাই তো সেইটো কাৰণে আমি ভাবিলোঁ অলপমান অৰুণাচলখনকৈ এনেকৈ ফুৰি আহোঁ তো সেইটো কাৰণে একচুৱেলি মই এনেই সৰুকৈ শ্বৰ্টকৈ এটা ভিডিঅ' কৰিছোঁ তো বিশেষ একো নাই তো জেগাবিলাক ধুনীয়া আছে তো ভিউজবিলাক ধুনীয়া তো সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ তো বলক এতিয়া গৈ থাকোঁ ভিতৰলৈ ফৰেষ্ট অফিচৰ হয়তো তো গাইজ ইন কেছ যদি আপোনালোকে ইয়ালৈ কেতিয়াবা আহে তো ইয়াত যদি থাকি মেলি ফুৰিম বুলি ভাবিছে তেন্তে ইয়াতে আছে হোটেল চোটেলবিলাক মানে দোকান চোকানবিলাক হোটেল চোটেল ইয়াতে আছে তো ইয়াতে থাকি আপোনালোকে যাব পাৰে ইয়াৰ পৰা আপোনাৰ টাউনলৈকে টাউনখন কিমান 45-50 মান হৈ যাব লাগে তো মই একেবাৰে টাউনলৈকে যোৱা নাই বাৰু কিন্তু হ'লেও মই ইয়াৰ পৰা প্ৰায় 20-25 কিলোমিটাৰমান ভিতৰলৈকে গৈছোঁ কিন্তু মানে মাজভাগত একো নাই একচুৱেলি ৰাস্তাৰ কাষে একো নাই অকল পাহাৰ আছে পাহাৰ ৰাস্তা আছে মাজত মানে ইমান দোকান পোহাৰ নাপায় তো ইয়াতে আপোনালোকে কিবা কিনি মেলি লৈ যাব পাৰে বা ইয়াতে থাকি মেলি ফুৰিব পাৰে কি ধুনীয়া মানে চক নাবে তো আৰু ৰাস্তা এনেকুৱা ডেঞ্জাৰ মানে একদম নজাৰ হাতী দুৰ্ঘটনা ঘটি মানে ৰাস্তাবোৰ এইডোখৰলৈ বেছি দূৰ নহয় কিন্তু মানে ৰাস্তাবোৰ কাৰণে বহুত দূৰ লাগে তো লোকেশ্যনটো এডোখৰ কি হয় নাজানো বাৰু কিন্তু গাড়ী চাড়ী খাবলৈ অকণ মানে জেগা আছে তো পিছফালে অলপমান মানুহো আছে তেনেকৈ দেখিলোঁ তো ভাবিলোঁ ইয়াতে ৰাখোঁ বুলি ৰাস্তাটো মানে ঠেক হয় আৰু ওপৰৰ পৰা বহুত শ্ল' হয় তো সেইটো কাৰণে দেখিছে আপোনালোকে চব ৰাস্তাটো এইডোখৰতে কিমান ডাউন দেখাইছে এই বস্তুটো এনেকৈ কৰি ডাউন আছে তো সেইটো কাৰণে ইয়াতে গাড়ীখন ৰখালোঁ ৰখাই মেলি অলপমান ইয়াতে ফুৰোঁ দেন ৰাস্তাত আপোনালোকে ভিউবিলাক দেখিছে কিমান ধুনীয়া তো চবফালে কেৱল গছ গছনি চব প্ৰাকৃতিক সৌন্দৰ্য তো এইটো ৰাস্তা ক'ৰবাত যায় চাগে আৰু এইফালেও ভিউ পইণ্ট এটা আছে এনেকৈ কৰি এই আগলৈ ভিউ পইণ্ট এটা আছে তো তালৈ অকণমান চাই আহোঁ
আপোনালোকে মোৰ পিছফালে ভিউজ দেখিছেনে কি আল্টিমেট ভিউজ আমি ৰাস্তাত আহোঁতে এনেকুৱা ভিউজ কেইবাটাও পাই আহিছোঁ তো তাত গ'লোঁ খেলোঁ দেখিছেনে বাগানো আছে क्या है भाई साहब কিহৰ কাৰণে দিছে তো নাজানো বৰ্ডাৰ এৰিয়াটো হ'ব পাৰে ওপৰৰ পৰা এনেকৈ ভিউ কাৰণে দিছে তো সোণাৰী টাউন এইডোখৰতে আছে এইডোখৰতে আছে এনেকৈ সেইটো ৰাস্তা দি আমি এনেকৈ কৈ আহিলোঁ অঁ তিনিআলি চাৰিআলি নিচিনা কিবা এটা হয় নকয় ইমান চকুৱে যিটো মই দেখিছোঁ কেমেৰা একচুৱেলি জাষ্টিফাই নকৰে তো আমি যিটো পাৰ হৈ আহিছিলোঁ এই ঘৰকেইটা দেখিছেনে সেই টাউনখনৰ এইডোখৰ এইফালে দি আহিছিলোঁ একচুৱেলি তিনিআলি লাগিছে এইফালে টকৌপাত অলপমান কাটি থৈ দিছে একচুৱেলি কোনোবাই নিবৰ কাৰণে তো ইয়াত কলগছ টকৌ গছ ইয়াৰ অভাৱ নাই আকৌ কলগছবিলাক দেখিছেনে এইবিলাক কেনেকৈ হয় সিহঁতিহে জানে আৰু সেইটো কাৰণে আচলতে পাহাৰত বান্দৰ থাকে ইয়াত সৰুকৈ এনেকুৱা ঘৰ এটাও বনাই থৈছে ধুনীয়া লাগিছে ইয়াত বেছি দেৰি নকৰোঁ গৈ থাকোঁ লগ পাইছোঁ ৰাস্তা তো গাইছ এইডোখৰ মেইন জেগাডোখৰ আমি আহিছিলোঁ ইফালেদি দেন এইফালে চব কিমান আপ এইফালে ফটো শ্বুটিং চলি আছে মজা লাগিছে